अब की पागलामी কৈছে अब আমি পুৰা টিকাটাখিনি চলাই হৈছে বলক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু সো হেল্ল' গাইজ কি খবৰ সকলো চাগে ভালে আছে ময়ো ভালে আছোঁ আৰু আকৌ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব ভাল লাগে লাইকটো কৰি দিব নেপাহৰিব এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ এতিয়া মোৰ লগত আছে টুকু দাস মোৰ মৰমৰ টুকু দাস ইয়াক এতিয়া মই গাটো ধুৱাই লওঁ এতিয়া বলক ইয়াক গাটো ধুৱাই লওঁ গাইজ চাওকচোন বাৰু এই গাটো নুধুৱে ইমান লেতেৰা কুকুৰটো বৈ নুধুৱে চাওকচোন বাৰু মানে গা ধুবলৈ ঠাণ্ডা পানী যায় একদম বেয়া পাইছে গা ধুই যা ইভাগেতো নুধুৱে ধুৱাবলৈ আহিছোঁ সেইটো একে নুধুৱে চ' গাইজ তাক গাটো ধুৱাই দিলোঁ গোটেই সেইটো পথাৰতে থৈ দিছোঁ ৰ'দত মানে ঘৰত ইপিনে ৰ'দ নপৰে মানে পথাৰতে মজাকৈ ৰ'দ পাইছে গোটেইটো একদম হেৰি হৈ গৈছে চাওঁ টুকু কি কৈছোঁ গা ধুৱাবলৈ নিদিয়েহি লেতেৰাটো গা ধুৱাবলৈ নিদিয়েহি গোটেই একদম হেৰি কামোৰ যেন কৰি উঠিছে এতিয়া গা ধুই কেনেকুৱা লাগিছে গাইজ মোৰ যে মূৰটোত গোটেই উফি হৈ গৈছে মানে গোটেই ধূলি ৰাস্তাত সেইবাবে গোটেই মূৰটো উফি হৈ গৈছে একদম পূৰা চেম্পু ঘঁহিছোঁ যদি উফি যোৱাই নাই ঠাণ্ডা দিনত উফি হয় নেকি পূৰা একদম পূৰা উফি হৈছে মানে মাথাটো কি পাগলামি কৈছে আকৌ চাওঁ এই একদম নোম ফিংফিঙীয়া হৈ গৈছে তাৰ একদম গা ধুলে কি কৈ আছ তই এতিয়া হে গাটো অলপ শুকোৱাৰ পিছত ঘৰ ভিতৰলৈ লৈ যাব লাগিব ইয়াক এই ওচৰতে টুকুমনজনী চিঞৰিছে বৰ চিঞৰি থাকে এজনী অকল বেয়া থাকে গাইজ এতিয়া যিহেতু চ'ত মাহ সোমাব হৈছে কিবা গা চাবোৰ ভাল লাগি থকা নাই মানে কিবা দুপৰীয়া হোৱাৰ লগে লগে কিবা গা চাবোৰ বেয়া লাগি যায় আৰু মানে কিবা লাগে মানে গাটো ক'বলৈ বাকী নাই আৰু এতিয়া গাটো ধুই লওঁগৈ মই লাহেকৈ ঠাণ্ডা পানী কেনেকৈ ধুওঁতে আহিছোঁহে জানিছে ব'লক এতিয়া এই গৰু ঘাঁহ দানাত দিবলৈ কিনো এইবোৰ লতা নেকি লতা পাতা এইবোৰ ঘাঁহ সেইবোৰ কিবা কিবি কাটি আনিছোঁ দানা সিজাব নেকি দানাত বনাব লাগিব দানা গাখীৰ কাৰণে নহ'লে গাখীৰ নোলায় নহয় কেতিয়া বনাব এই বনাওঁ এতিয়া সেই প্ৰস্তুত কৰি আছোঁ গা চা ধুলি এতিয়া মজাকৈ বহি থাক গা চিলিকি কুকুৰটো গা ধুৱাবলৈ অনা ডাবৰটো আৰু টিংটো মই লৈ যাব লাগিব এতিয়া ভিতৰলৈ যিহেতু মই গা ধুৱাইছোঁ এতিয়া মই নিব লাগিব ভিতৰলৈ কোনেওতো নিনিয়ে এইবোৰ কুকুৰটোক গা ধুৱাইছোঁ যিহেতু মই এতিয়া নিব লাগিব এতিয়া ভিতৰলৈ আনি আছোঁ মানে গা ধোৱা ঘৰ ওচৰলৈ টিংটো আনিবগৈ লাগিব এতিয়া টিংটো আছে তাত এই সেইটো কালি বায়ে এনেকুৱা 2 পেকেট চাফ মানে 120 টকা আনিছিলে 4 কেজি আছে এটা 2 কেজি এটা 2 কেজি কি ৰেটত কেনেকৈ দিছে গম নাপাওঁ আৰু ইভাগে এটা পেকেটতে লয় 120 টকা মানে 2 কেজি গাইজ এতিয়া লাহেকৈ মই গাটো ধুয়ে লওঁ আৰু ঠাণ্ডা পানী উপায়টো নাই এতিয়া ধুবই লাগিব মানে গৰম পানী দিয়া বটোৱাটো মানে ডাবৰটো দানা সিজাই থৈছে গৰুৰ কাৰণে এতিয়া ঠাণ্ডা পানীয়ে ধুব লাগিব উপায়টো নাই আমাৰ পুখুৰীটো এনেও ঠাণ্ডা পানীটো মানে কি ক'ম এতিয়া কেনেকৈ ধুওঁ এতিয়া মানে মই ধুবৰ সময়ত 1 ঘণ্টামান ৰৈ থাকোঁ এতিয়া জল্দি গাটো ধুই লওঁ ব'লক এতিয়া গা এটা ধুই লওঁ এতিয়া মই চাফ চিকুণ হৈ লওঁ অলপ আকৌ গাইজ ইয়াত দানা সিজাই থৈছে আকৌ গাটো ধুব নোৱাৰোঁ পানীটো পৰা গম দিব মন্দিৰা দৈ চাইকেল নহয় তিলিঙা মন্দিৰা দৈ ডেকা নহয় পিলিঙা আহিবা চ' গাইজ এয়া ভাইটিয়া আমাৰ লগত আছে এয়া আমি আহি আছোঁ এতিয়া চাইকেল চলাই আছিলে এয়া ভাইটিয়া লাজ কৰিছে চাওক ইমান লাজ মানে কেমেৰাত ৰ'বা ভাইটিয়া
মানুহে ব্ৰেককে মাৰ কৰ তাৰপিছত স্পীডত এয়া ভাইটিয়া গৈছে স্পীডত পুৰা টিকা দাঙি দাঙি চলাই हमको मारो हमको जिंदा मत छोड़ो सालो ব'লক আমি ভাইটিয়া চেহেৰাটো চাওঁ